হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে অৱতীৰ্ণ হৈ গহপুৰলৈ সুনাম কঢ়িয়াই অনা এজন যুৱক। তেখেতৰ বাসগৃহত বৰ্তমান মই উপস্থিত আছোঁ আৰু সেইজন যুৱকেই গহপুৰত চৰ্চিত হৈ পৰিছে আৰু গহপুৰত সুনাম কঢ়িয়াই আনিছে। গতিকে তেখেতৰ মনৰ পৰা আমি কিছু তেখেতৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম আৰু তেখেতৰ বাসগৃহত বৰ্তমান মই উপস্থিত আছোঁ আৰু তেখেতৰ পৰা আমি পোনপটীয়াভাৱে তেখেতে কি ধৰণে তেখেতৰ শৈক্ষিক দিশত যি সংগ্ৰাম অটুট ৰাখিছিল সেই সংগ্ৰাম তেখেতে কেনেধৰণে ৰাখিছিল তেখেতৰ পৰা আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিম। হয়, তোমাক চেনেল 6লৈ আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, যিহেতু তুমি আজি গহপুৰৰ এজন যুৱক হিচাপে তুমি যি এটা ৰিজাল্ট কৰিলা গহপুৰবাসী ৰাইজৰ কাৰণে সঁচাকৈ এটা গৌৰৱৰ বিষয়। এইখিনিত তোমাৰ মনোভাৱ কি? মই বাৰু ভবাতকৈ বহুত বেছিয়ে পাইছোঁ, মানে বহুত ভাল লাগিছে সেইটো। হয়, যিহেতু আমি গম পাইছোঁ তুমি 6টা বিষয়তে তুমি লেটাৰ সহ পাই তুমি সুন্দৰ এটা ৰিজাল্ট কৰিলা। ইয়াতকৈ তুমি বেছিকৈ আশা কৰিছিলা নেকি বাৰু? নাই, মই ভবামতে পাইছোঁ, সেইকাৰণে হেপী। হয়, তোমাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এইখিনিতে। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? তুমি যিটো ৰিজাল্ট পালা সঁচাকৈ এটা গৌৰৱৰ বিষয়। 6টা বিষয়তে তুমি লেটাৰ সহ লৈ পাছ কৰিছা। এইখিনিতে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? এতিয়া মই ছায়েন্স ষ্ট্ৰীম লৈ পেলাই ছয়দুৱাৰ কলেজতে পঢ়িম আৰু ভৱিষ্যতে মোৰ এইমটো টিচিং লাইনত যাবলৈ মন। হয়, সুন্দৰ। যিহেতু আপোনালোকে শুনিলে তেখেতৰ ভৱিষ্যত পৰিকল্পনা, তেখেতে টিচিং লাইনত যাবলৈ চেষ্টা কৰিব বা যাব। এইখিনিতে তেখেতৰ পৰা আৰু এটা আমি প্ৰশ্ন জানিব বিচাৰিছোঁ। তুমি আজি সুন্দৰ এটা ৰিজাল্ট কৰিলা, এইখিনি তুমি কাৰ পৰা বেছিকৈ অনুপ্ৰেৰণা পাইছিলা? মা দেউতা, তাৰপিছত টিচাৰ্ছবিলাকে বহুত এনকাৰেজ কৰিছিলে মোক, সেইকাৰণে। হয়, তুমি দৈনিক কিমান ঘণ্টাকৈ পঢ়িছিলা? দৈনিক মানে আগতে 3-4 ঘণ্টা, বাট টেষ্টৰ পিছত অলপতো বেছি হ'ব, অলপ পাইছিলোঁ। তুমি ষ্টেণ্ড কৰিম বুলি আশা কৰিছিলা নেকি? নাই, টিচাৰ্ছবোৰে কৰিছিল। নাই। হয়, যিহেতু আপোনালোকে এটা কথা জনাব বিচাৰিছোঁ, যিজন সুযোগ্য সন্তান ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মোহিনী মোহন বৰা, তেখেতৰ বাসগৃহত আমি উপস্থিত আছোঁ আৰু তেখেতৰ মাতৃও ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। আমি তেখেতৰ পিতৃৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ মনোভাৱ কি, বৰ্তমান তেখেতে কি ক'ব এইটো সন্দৰ্ভত। হয়, আপোনাক চেনেল 6লৈ আমি স্বাগতম জনাইছোঁ। যিহেতু আপোনাৰ সন্তান আজি বহুত সুন্দৰ এটা ৰিজাল্ট কৰিলে আৰু গহপুৰলৈ সুনাম কঢ়িয়াই আনিছে, এই ক্ষেত্ৰত আপোনাৰ মনোভাৱ কি ক'ব? ল'ৰাৰ ৰিজাল্টটো পাই বহুত ভাল লাগিছে। আমি আশা কৰা মতেই আমি ৰিজাল্টটো পাইছোঁ, গতিকে আমি বহুত আনন্দ পাইছোঁ আৰু ভাবিছোঁ এই 2 বছৰ আমি লগতে ৰাখি আমাৰ কলেজতে আমি তাক ইয়াতে পঢ়াই তাৰ সেইমতে আগবাঢ়িম বুলি ভাবিছোঁ। হয়, তেখেতৰ পিতৃৰ পৰা আমি মনোভাৱ গম পালোঁ। তেখেতৰ মাতৃও আছে, যিহেতু ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা স্বপ্না কাকতি। হয় বাইদেউ, আপোনাক আমাৰ চেনেল 6লৈ আমি স্বাগতম জনাইছোঁ। যিহেতু আপোনাৰ সন্তান সুযোগ্য সন্তান সুন্দৰ এটা ৰিজাল্ট কৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব? খুব ভাল লাগিছে। আমি যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ হৈছে ৰিজাল্টটো, গতিকে আমি বহুত সুখী। আৰু এইখিনিতে এটা কথা কওঁ, আচলতে মাক দেউতাকে যিটো সপোন দেখে ল'ৰা ছোৱালীক সেইমতেও নিব লাগে বা এটা গাইডেঞ্চ দিব লাগে, কিন্তু আজিকালি প্ৰেক্টিকেলি দেখিছোঁ মানুহৰ এম্বিশ্যনটো খুব বাঢ়িছে। মানে যিমান বেছি নম্বৰ পালেও যেন সুখী নহয়, কিন্তু আমি সেইটো নহয়। আমাক খুব ভাল লাগিছে যে আমি ভবাতকৈ অকণমান ভালহে হৈছে। আৰু এইটো স্কেলত যদি গৈ থাকে প্ৰত্যেকেই নিজৰ সন্তানক যদি এনেকুৱা এটা ৰাস্তা দেখুৱাই নি থাকে যে এটা নৰ্মেল লাইফ, এটা অকল পঢ়া শুনা বুলিয়ে নহয়, খেলা ধূলা, বাকী মানুহৰ লগত মাতবোল কৰা, ফ্ৰেণ্ডছৰ লগত খেলা, অকল মোবাইল টিভি এইবিলাকতে ব্যস্ত নাথাকি আজিকালি যিটো গতানুগতিক সেইটোৰ সলনি যদি অলপ সমাজখনৰ লগত টাচ থাকি আমি সেইমতে এতিয়ালৈকে গৈ আছোঁ। সিহঁতো গৈ আছে, বন্ধু বান্ধৱ আছে যথেষ্ট, চাইকেল চলাই আবেলি, তাৰপিছত তেনেকৈ কথা বতৰা পাতে, সেই এটা নৰ্মেল লাইফষ্টাইলত গৈ আছে। সেইটো ভাল লাগিছে। তাৰমানে অকল যান্ত্ৰিকতাৰ মাজত তাক নিয়া নাই, বা তাৰ লগৰ বন্ধুও যিখিনি যান্ত্ৰিকৰ পৰা আঁতৰি আমি যিটো লাইফষ্টাইলত গৈছিলোঁ এটা মানৱতাৰ দিশতে নি থাকিব পাৰিছোঁ, যে সেইটোলৈ বেছি সুখী। হয় বাইদেউ, আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ আমি একলব্য এম বৰালৈ আমি আহিব বিচাৰিছোঁ। হয়, তুমি যি ৰিজাল্ট কৰিলা এইটো ক্ষেত্ৰত তুমি আগন্তুক নৱপ্ৰজন্মক তুমি কিবা বাৰ্তা দিব বিচাৰা নেকি? নাই, ইমান প্ৰেছাৰ ল'বলৈ বা টেনশ্যন ল'বলৈ ইমান দৰকাৰ নাই। খালি
জানুৱাৰী মানৰ পৰাই অলপ ভালকৈ সদায় 3 ঘণ্টা বা 2 ঘণ্টা পঢ়ি থাকিলে আৰু ৰিপিট কৰি থাকিলে ভাল হ'ব ৰিজাল্ট। আৰু বেছি টাইম পঢ়িলে মানে সেইটো ভাল হ'ব বুলি কথা নাই, খালি কোৱালিটি ৰিডিং মেটাৰ্ছ নট কোৱান্টিটি ৰিডিং। হয়। তুমি 6টা বিষয়ত সৰ্বমুঠ কোনটো বিষয়ত বেছিকৈ নম্বৰ লাভ কৰিলা? মই মেথছ আৰু এডভান্সত। মেথছ আৰু এডভান্সত। আছামিছত তুমি কিমান পাইছা? আছামিছত 91। 91 পাইছা। মানে গোটেইখিনিত 6টা ছাবজেক্টতে 90+ আছে নেকি? 90 আছে, 90 আছে। সুন্দৰ। তুমি সৰ্বমুঠ কিমান নম্বৰ পাইছিলা? মই 575। 575। হয়, যিহেতু আমি বৰ্তমান চেনেল 6ৰ দৰ্শকসকলে গম পালে তেখেতে বহু কষ্টৰ মাধ্যমেৰে আজি এই সুফল অৰ্জন কৰিবলৈ সক্ষম হ'ল। আৰু তেখেতে যি ভৱিষ্যতৰ পৰিকল্পনা, এজন ভাল টিচাৰ হ'ম বুলি তেখেতৰ যি ভৱিষ্যত পৰিকল্পনা পুহি ৰাখিছে, সেই সপোন যাতে বাস্তৱত পৰিণত হয়, তাকে আমি চেনেল 6ৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু যি সময় দিলে আপোনালোকক সকলোকে আমি চেনেল 6ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যি ভৱিষ্যত পৰিকল্পনা যাতে সঁচাকৈ দি থকাত পৰিণত হয়, এই কামনা কৰি চেনেল 6ৰ তৰফৰ পৰা মই ৰূপজিত বাক বিদায় লৈছোঁ।